কি খবৰ আপোনালোকৰ? আজি আমেৰে সৈতে আমি এটা চুইট ডিছ বনাবলৈ গৈ আছোঁ। মেংগ' পুডিং বা চুইট মেংগ' হিচাপে লওঁ। মই ইয়াৰ কাৰণে দুটা আম লৈছোঁ। আম দুটা ভালদৰে বাকলি উলিয়াই ল'ম। প্ৰথমতে বাকলি উলিয়াই লোৱাৰ পিছত ইয়াৰ যিখিনি বীজ আছে হাঁহখিনি ভালদৰে উলিয়াই ল'ম। বীজ দুটা ভালদৰে এৰাই ল'ম ইয়াৰ পৰা। এইদৰে ধুনীয়াকৈ মই গোটেইখিনি আপোনাৰ উলিয়াই ল'লোঁ। এতিয়া এইখিনি মই এটা মিক্সি জাৰত লৈছোঁ। ইয়াক ফাইন পেষ্ট বনাব লাগিব। গোটেইখিনি লৈ ল'লোঁ। এতিয়া মই ইয়াত 1 কাপ চেনি লৈছোঁ। চেনিখিনিও আমৰ লগত মিক্স কৰি ল'ম আৰু একেলগে মিক্সাৰত গ্ৰাইণ্ড হ'ব লাগিব। অলপমান নিমখ, চেনি আৰু নিমখৰ জোখটো আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী কমাব বা বঢ়াব পাৰে। এইখিনি মই পেষ্ট কৰি লৈ ল'লোঁ। ধুনীয়া পেষ্ট হৈছে। এতিয়া মই ইয়াত এড কৰি আছোঁ 1 গিলাচ গাখীৰ। গিলাচতকৈ অলপমান কম লৈছোঁ। গাখীৰখিনি লৈ এইবাৰ মই পুনৰ মিক্সিটো ষ্টাৰ্ট কৰি ভালদৰে পেষ্ট কৰি ল'ম এইখিনি আৰু চব ধুনীয়াকৈ পেষ্ট হৈ গৈছে। এতিয়া মই এটা বইলত কৰ্ণফ্ল'ৰ লৈছোঁ আপোনাৰ 1 চামুচ আৰু এইখিনিৰ লগত মই আধা গিলাচ গাখীৰ ভালদৰে মিক্স কৰি ল'ম। কৰ্ণফ্ল'ৰখিনি লোৱা হৈছে আপোনাৰ থিকনেছটো বঢ়াবৰ কাৰণে। এতিয়া এটা মই ননষ্টিকৰ পাত্ৰ লৈছোঁ। ননষ্টিকৰ পাত্ৰত এই আগতে কৰি থোৱা পেষ্টখিনি মিডিয়াম টু ল' ফ্লেমৰ মাজত ৰাখি 4 পৰা 5 মিনিট সময় হিট কৰি ল'ম। ভালদৰে গৰম হৈছে। চাওক, মাজে মাজে তলিখন লৰাই দি থাকিব যাতে তলিখনত লাগি নাযায়। কিবা এটা বস্তু খাই উঠাৰ পিছত আমি যেতিয়া চুইট লওঁ, এইটো চুইট ডিছ হিচাপে ল'বৰ কাৰণে খুব ধুনীয়া হয়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় আৰু খাবলৈ ভাল হয় আপোনালোকে বনোৱাৰ পিছত, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনৰ বেল আইকনটোত টাচ কৰিব। মই এতিয়া এই কৰ্ণফ্ল'ৰখিনি দি দিলোঁ ইয়াৰ থিকনেছটো চাই লওক আপোনালোকে। খুব ধুনীয়া এটা ঠিক হৈছে। ইমানখিনি থিকনেছ ৰাখিব যাতে ফ্ৰিজত দিয়াৰ পিছত এইখিনি আপোনাৰ ভালদৰে ওলাই আহে, এটা আইচক্ৰীমৰ দৰে। এতিয়া মই চুইট ডিছটো আপোনাৰ চেপ দিবৰ বাবে দুটা বাতি লৈছোঁ। এই বাতি দুটাত অলপমান বাটাৰ পলিচ কৰি লৈছোঁ যাতে ফ্ৰিজৰ পৰা উলিয়াই লোৱাৰ পিছত এইখিনি ভালদৰে উলিয়াব পাৰি। খুবেই ধুনীয়া হয় আৰু খুব চিম্পুল হয়। এতিয়া আমৰ ছিজন চলি আছে, আপোনালোকে বনাই খাবলৈ খুবেই সহজ পাব। মোৰ এটা বাতি লোৱা হৈ গ'ল। এইবাৰ আনটো বাতিটো লৈ লওঁ। ফ্ৰিজাৰত ৰাখি দিব আপোনালোকে কমচে কম 2 পৰা 3 ঘণ্টা সময়। তাৰপিছত ইয়াৰ থিকনেছটো আপোনালোকে কিমানখিনি জমিছে গম পাই যাব। সেইমতে যাতে উলিয়াব পাৰে সেইটো হিচাপত 2 পৰা 3 ঘণ্টা সময় ৰাখি উলিয়াই ল'ব আৰু খাই চাব পাৰিব। এতিয়া মোৰ 2টা বাতি হৈ গ'ল ঘৰুৱা। এতিয়া মই এইখিনি ৰাখি দিম ফ্ৰিজত।